তো হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো আছোঁ ভালে, ঈশ্বৰে ভালে কুশলে ৰাখিছে। তো বন্ধুসকল, আপোনালোকে জীৱনত কেতিয়াবা ফেইলাৰ হৈ পাইছেনে নাই? মই কিন্তু ফেইলাৰ হৈছোঁ। মানে ৰিচেণ্টলি যি আমাৰ ADRE এক্সাম দিছে তাতে মই ফেইলাৰ হৈছোঁ। মানে যিটো আমাৰ ফাইনেল ৰিজাল্ট আহিল তাতে মোৰ নাম নাহিল। তো নাম নাহাতে বহুত বেয়া লাগিল। তো ভাবিছিলোঁ নাম আহিব বুলি, কিন্তু কি কৰিম, ভাগ্য নিমিলিল। যিহেতু কষ্ট যিখিনি আছিল কৰিছিলোঁ কষ্ট, তো সেইমতে ফল নহ'ল। যিহেতু হয়তোবা মোৰ ক'তবা আৰু কষ্ট কম হৈ গ'ল। তো আশা কৰোঁ নেক্সট কষ্ট কৰি যাম আৰু পিছলৈ হয়তোবা ভাল ফল পাম। তো আপোনালোকে এনেকুৱা ফেইলাৰ হৈছেনে নাই? জীৱনত এনেকুৱা এক্সপিৰিয়েঞ্চ আছেনে নাই? তো মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে। তো বন্ধুসকল, লাইফত কিন্তু এনেকুৱা আপছ এণ্ড ডাউন আহি থাকিব, যাই থাকিব। কিন্তু কেতিয়াও আপোনালোকে হাৰ নামানিবা। কিয়নো আপোনালোকৰ যদি হাৰ মানিছে বা তেনে অৱস্থাত মনটো দুৰ্বল হৈ গৈছে, তেনেহ'লে কেতিয়াও আৰু ছাকচেছ নহ'বা। তো গতিকে ফেইলাৰ হৈছা, তাৰ পৰা কিবা শিক্ষা লোৱা, তাৰ পৰা শিকা আৰু উঠা, লাগি পৰা য'ত ভুল হৈছে, য'ত বেয়া হৈছে তাত আৰু লাগা। তো সেই ময়ো লাগি আছোঁ, সেইকাৰণে তো আৰু লাগি থাকিম। তো গতিকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।